want ST, ST, ST. We want ST, ST, ST. सबके जोहार और नमस्कार। आज आम कोकराझार स्थित डीसी अफिसर सम्मुखत आम धरना कार्यसूची रखार मेन उद्देश्य हल जेहेतु बहुत दिन बसबाकर आदिवासी सान्ताल उरां मुंडा खाड़ जिमान आछे इत्यादि आछे एखेते एतियाলৈকে आमाक অসম চৰকাৰে বা ভাৰত চৰকাৰে আমাক যোনটো জনজাতি প্ৰক্ৰিয়াটো বা জনজাতি যোনটো হ'ব লগা আছিলে এই জনজাতি আমাক দিয়া নাই। এতিয়া আমি সাব্যস্ত কৰিবৰ কাৰণে আজিৰ দিনত আমি ধৰনা কাৰ্যসূচী লৈছো। ইয়াৰ লগে লগে আমাৰ বিটিচিত বসবাস কৰা বা তথা অসমত বসবাস কৰা আদিবাসীসকলক অতি শীঘ্ৰেই লেণ্ড পট্টা দিব লাগে। যেহেতু বসবাস কৰা আদিবাসীসকল খালি নামতে আছে যে প্ৰটেক্টেড ক্লাছ, কিন্তু কামত নাই। চৰকাৰে আজিলৈকে কামত কোনো ধৰণ আমি দেখিব পোৱা নাই। সেইটো কাৰণে আমি লেণ্ড পট্টাৰ মুখ্য দাবী, লগতে আমাৰ এটা দাবী আছে যেহেতু অসমত বসবাস কৰা আদিবাসীসকল কোনো ধৰণৰ চাহ জনগোষ্ঠী নহয় আৰু এইটো শুদ্ধ কৰি হ'ব লাগে যাতে অসমত বসবাস কৰা আদিবাসী সান্তাল উৰাং মুণ্ডা খাড়া লহৰা বা যিমান ইত্যাদি আদিবাসীসকল আছে এখেতক নিজৰ জাতি হিচাপে সান্তাল হিচাপে উৰাং হিচাপে লহৰা হিচাপে যিমান আছে নিজৰ জাতিগত প্ৰমাণ নিজৰ জাতি হিচাপে অসম চৰকাৰে ইয়াতে আদিবাসীসকলক প্ৰদান কৰিব লাগে। এই একটা দাবী লৈ কিনে আজি আমি ধৰনা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। প্রথমত সাংবাদিক বন্ধুসকলক ধন্যবাদ দিব বিচাৰিছোঁ যেহেতু আজি আমাৰ ধৰনা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে। হয়, যেহেতু আজি আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজিৰ দিনত গোটেই অসমৰ প্ৰত্যেক জিলা আয়ুক্ত কাৰ্যালয়ত ধৰনা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু ধৰনা কাৰ্যসূচী ৰূপায়ণ কৰাৰ আমাৰ দাবীসমূহ হৈছে প্ৰথমতে আমাৰ জনজাতিকৰণ। যেহেতু আমি পূৰ্বপুৰুষৰ পৰা ইয়াত বাসিন্দা হয় আৰু আমি খিলঞ্জীয়া হয়, তথাপিও আজিলৈকে আমাৰ যোনটো পাব লাগে আমাৰ দাবী, এই দাবীটো আজিলৈকে পাবলৈ সক্ষম হোৱা নাই। যেতিয়া 2014 আৰু 2016 চনত প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ছাৰ ডাঙৰীয়া কোকৰাঝাৰত আহিছিল, তেতিয়াও কৈ গৈছিল যে আমাক অহাৰ লগে লগে 6 মাহৰ ভিতৰত আদিবাসীসকলক জনজাতিকৰণ কৰা হ'ব। কিন্তু কেইটা 6 মাহ উকলি গ'ল, আজিলৈকে আমি জনজাতিকৰণৰ প্ৰক্ৰিয়াটো চাবলৈ পোৱা নাই। লগতে আজি আমি ধিক্কাৰ দিছোঁ এই ধৰনা কাৰ্যসূচীৰ পৰা BTC চৰকাৰকো, যেহেতু BTC চৰকাৰে ইচ্ছা কৰিলে 1-2 দিনৰ ভিতৰত বা 1-2 ছেকেণ্ডৰ ভিতৰত আমাক মাটিৰ পট্টাটো দিব পাৰে, কিন্তু সকলো সময়ত আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহি আছে। আমাক ইলেকশ্যনৰ আগে আমাক এটা প্ৰতিশ্ৰুতি দিয়ে যে আপোনালোকে আমাক জিকাই দিয়ক, আমি আপোনালোকৰ মাটিৰ পাট্টা কাম কৰি দিম, আপোনালোকৰ STৰ কাৰণে NOC দিম। কিন্তু যেতিয়া ইলেকশ্যন পাৰ হৈ যাব এইটোৰ ওপৰত আমাক আওকাণেই নকৰে বা আমাক গুৰুত্বই নিদিয়ে, আমাক মানুহ হিচাপে অভিহিত নকৰে। সেইটোৰ কাৰণে আমি ধিক্কাৰ দিছোঁ আজি এই প্ৰগ্ৰামৰ পৰা। BTC চৰকাৰ যাতে অতি শীঘ্ৰে আমাৰ BTCত থকা আদিবাসী সান্তাল উৰাং মুণ্ডাসকলক আমাৰ লেণ্ড পাট্টাটো দিয়ক, অন্যথা আগন্তুক দিনত যেহেতু অলপ কেইদিনৰ পিছতে 1-2 মাহ পিছতে BTC ইলেকশ্যন আহি আছে, এইটো দুটা প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈ আছোঁ। লগতে 26ত আমাৰ MLA ইলেকশ্যন আহি আছে। BJP চৰকাৰে যদি আমাৰ অধিকাৰ কাষ্ট চাৰ্টিফিকেট জাতি হিচাপত যদি নিদিয়ে আৰু ST যদি 26ৰ আগে নিদিয়ে, তেনেহ'লে 26ৰ MLA ইলেকশ্যনৰ এইটো প্ৰত্যুত্তৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিব বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এটা প্ৰতিক্ৰিয়া দিলোঁ।